কলাইগাঁও সমষ্টিত আচলতে জনপ্ৰতিনিধি এজনৰ কাৰণে বহুত ইছ্যু আছে কাৰণ বিগত স্বাধীনতাৰ পিছত যিমান হেৰি হ'ল জনপ্ৰতিনিধি ইয়াৰ পৰা বাছনি হ'ল তেওঁলোকে কোনো ধৰণৰ কাম নকৰিলে গতিকে ইয়াতে বহুত ইছ্যু আছে মই যিটো মূল ইছ্যু কৈছোঁ কলাইগাঁও সমষ্টিৰ যিটো ঐতিহ্যমণ্ডিত বৈশিষ্ট্য আছে ইয়াক পুনৰুদ্ধাৰ কৰা আৰু অসমৰ মানচিত্ৰ কলাইগাঁও সমষ্টিক এটা অতি গৌৰৱপূৰ্ণ সমষ্টি হিচাপে প্ৰতিষ্ঠা কৰা এয়া মোৰ একদম প্ৰায়ৰিটি কাম হ'ব আৰু বাকী তাৰ পিছত উন্নয়ন মিত্ৰজোঁট হিচাপে বিজেপি যিহেতু আছিলে আকৌ UPPLৰ পৰা আপোনাক প্ৰক্ষেপ কৰা হৈছে এই ক্ষেত্ৰত আপুনি কি মতামত দিব মিত্ৰতা হৈছে যদি সেয়া পানীৰ সমষ্টিত মিত্ৰতা হৈছে কিন্তু আপোনাৰ কলাইগাঁও সমষ্টিত মিত্ৰতা নহয় ইয়াত মূল প্ৰতিদ্বন্দ্বী BPF আৰু বিজেপি হয় আপোনাৰ কিমান দূৰ আশাবাদী কাৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ক'লে আশাবাদী কাৰণ অলৰেডি মুদৈবাৰী আৰু খৈৰাবাৰী সমষ্টি আছে এই দুটা সমষ্টি দুমাহ আগলৈকে হৰিচিঙাৰ এটা পাৰ্টত লৈ পেলাই আমাৰ অলৰেডি ৩৬,০০০ ভোট আছে ইয়াতে গতিকে যিখিনি বাহিৰৰ যিখিনি ভোট আছে সেই ভোটখিনিৰ পৰা যদি আমি অলপমান পাবলৈ সক্ষম হওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি জয়লাভ কৰিব পাৰিম হয় কিমান ভোটত আপুনি আগবাঢ়িব কিমান ভোট পাব বুলি আপুনি জয়লাভ কৰিব যিহেতু ইয়াতে স্থানীয় প্ৰাৰ্থী বা চালানী প্ৰাৰ্থী বুলি এটা কথা ওলাইছে কি প্ৰতিক্ৰিয়া হ'ব বিজেপিৰ ক্ষেত্ৰত কি ক'ব নিশ্চয় চালানী প্ৰাৰ্থী আপোনাৰ বিজেপিৰ যিজন প্ৰাৰ্থী তেওঁ নিজেই বিজেপি দলৰ কৰ্মকৰ্তা আছিল নে নাই কোনো নাজানে যথেষ্ট তেওঁৰ নামত কেলেংকাৰী অলৰেডি বাতৰিত প্ৰকাশ পাইছে নানান ধৰণৰ গোচৰত অভিযুক্ত তেওঁ আৰু তেওঁ গুৱাহাটীৰ পৰা আহিছে একেদৰে দুৰ্গা ডাঙৰীয়াও গুৱাহাটীৰ পৰা আহিছে গতিকে মই এজন BTC অঞ্চলৰ প্ৰাৰ্থী হিচাপে কলাইগাঁও সমষ্টিত ২ বছৰৰ পৰা আছিলোঁ গতিকে মই তেওঁলোকক বহু গুণে লোকেল আপুনি শেষত কি ক'ব সমষ্টিবাসীক কি আহ্বান জনাব সমষ্টিবাসীক মই আহ্বান জনাম যে আপোনালোকে যিজন জনপ্ৰতিনিধি বাছনি কৰিব এই জনপ্ৰতিনিধিজন খুব ভালকৈ বাছনি কৰক এনেকুৱা এজন মানুহ যদি বাছনি কৰি পঠায় যাৰ এই মাটিৰ লগত BTC অঞ্চলৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই তেনেকুৱা এটা মানুহ যদি এটা জনপ্ৰতিনিধি হৈ আহে তেতিয়াহ'লে তেওঁ কেতিয়াও ৰাইজৰ কথা নুশুনিব নুবুজিব আৰু কেতিয়াও একো কাম নকৰিব মোৰ ফালৰ পৰা যিটো ক'ব লগা আছিল এইবাৰ আমি সম্পূৰ্ণ সজোৰে আমাৰ দলীয় কৰ্মকৰ্তাসকলে নিৰ্বাচনত নামিম আৰু সম্পূৰ্ণৰূপে যুদ্ধত অৱতীৰ্ণ হ'ম আৰু এইবাৰ ভাল খেলা এটা ইয়াতে নিৰ্বাচনত জয়ী হ'লে আপুনি কি প্ৰথম পদক্ষেপ কি ল'ব ৰাজ্যৰ কাৰণে নিৰ্বাচনত যদি জয়লাভ কৰোঁ তেতিয়াহ'লে কলাইগাঁও সমষ্টিৰ যি গৌৰৱ উজ্জ্বল ইতিহাস আছে সেই ইতিহাস যেনেকৈ ইয়াৰ কামৰেশ্বৰ দেৱালয় হওক লখিমপুৰ পুখুৰী হওক ইয়াৰে স্বাধীনতাৰ পিছত সেৱাশ্ৰম হওক পানীৰাম দাসৰ ইতিহাস হওক ৰজা পুখুৰী হওক বুঢ়াদেৱৰ থান হওক এই গোটেইবিলাক যিবিলাক বৈশিষ্ট্য আছে ঐতিহ্যপূৰ্ণ যিবিলাক অৱয়ব আছে স্থান আছে এইবিলাকক ৰাজ্যিক পৰ্যায়ত অসমৰ মানচিত্ৰত কেনেকৈ প্ৰতিষ্ঠা কৰি ইয়াক এই কলাইগাঁও সমষ্টিত ইয়াৰ অসমৰ মানচিত্ৰত মেপত প্ৰতিষ্ঠা কৰিব পাৰি এটা গৌৰৱ উজ্জ্বল সমষ্টি হিচাপে এয়া মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব তাৰপিছত যে ডেভেলপমেণ্টৰ কাম কাজ আছে এইবিলাক গতানুগতিকভাৱে কৰিবলৈ চেষ্টা কৰিম নিবনুৱা সমস্যা সম্পৰ্কত কিবা মাতিব নিবনুৱা সমস্যা আটাইতকৈ ডাঙৰ সমস্যা যেতিয়ালৈকে আমি নিবনুৱা সমস্যা সমাধান নকৰোঁ তেতিয়ালৈকে আমাৰ এটা দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে এটা দেশ বিশ্বগুৰু হ'ব নোৱাৰে আৰু বিজেপি দলৰ শাসনকালত যথেষ্ট নিবনুৱা সমস্যা সৃষ্টি হৈছে সেয়া মানি ল'ব লাগিব যদিও বিজেপি শাসনকালত বহুত ভাল কাম কৰিছে ভাল বেয়াৰ মাজত হৈছে কিন্তু BTC অঞ্চলৰ এটা নিজা ৰাজনীতি আছে ইয়াৰ এটা অঞ্চলৰ এটা নিজা চৰিত্ৰ আছে এই চৰিত্ৰ অক্ষুণ্ণ ৰাখি এই ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি যাতে কোনেও ইয়াতে হস্তগত কৰিব নোৱাৰে কোনেও ইয়াতে আগবাঢ়ি আহি আগ্ৰাসীৰ মনোভাৱেৰে আগুৱাই আহিব নোৱাৰে তাৰ প্ৰতি আমি থিয় হ'ব লাগিব আৰু আমি আমাৰ ৰাজনীতি কৰিব লাগিব ধন্যবাদ